জনগোষ্ঠী ভাষা ধৰ্মাৱলম্বী ৰাইজৰ আমাৰ সকলো আই মাতৃসকলে ইয়াত আহি পেলাই উপস্থিত হৈছে। দায়িত্বশীল সমাজৰ যিবিলাকে মানে সমাজটো নেতৃত্ব দিয়ে সেই নেতৃসকল ৰাইজ সকলে ইয়াত আহি সমাগত হৈছে। এইটোৱেই সূচায় যে ধীৰেন বড়ো ডাঙৰীয়া BPFৰ সমৰ্থিত প্ৰাৰ্থী তথা BPF দলৰ মানে প্ৰাৰ্থী তেওঁ বিপুল ভোটত এই সমষ্টিৰ পৰা তেওঁ বিজয় হৈ আছে। এই কথাটো আজিৰ এইখন মিটিঙৰ পৰা স্পষ্ট হৈছে। আপুনি এটা প্ৰমোদ বড়ো উদ্দেশ্যে এটা ভাষণত এটা কথা কৈছে, প্ৰমোদ বড়ো দুটাকৈ প্ৰাৰ্থী নিৰ্বাচন খেলিছে সমষ্টি। প্ৰমোদ বড়োৰ যদি মনত যদি মনোবল থাকিলহেঁতেন গৈবাৰী সমষ্টিত মই জিকিম, সেইটো যদি তেওঁৰ আছিল থাকিলহেঁতেন ককলাবাৰীত তেওঁ আকৌ ইয়াত তেওঁ মানে ভোট ইয়াত আকৌ খেলিবৰ কাৰণে নাহিলহেঁতেন। তেওঁ বিশ্বাস নাই। প্ৰমোদ বড়োৱে নিজৰ ওপৰত আত্মবিশ্বাস হেৰুৱাইছে, যাৰ কাৰণে ককলাবাৰী তামোলপুৰ গৈবাৰী দুটা সমষ্টিত তেওঁ ইয়াত আজি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহিছে। তো গতিকে ককলাবাৰীত যে জিকিব কোনো নিশ্চয়তা নাই। একেবাৰে প্ৰমোদ বড়োক এই অঞ্চলৰ ৰাইজে ভোট নিদিয়ে, এইটো সঁচা কথা। প্ৰমোদ বড়োৰ বাবে BPFৰ দুৱাৰ খোলা আছে। মই ভাষণত যিটো কৈছোঁ আৰু এই কথাটো সমগ্ৰ অসমবাসী তথা BTC-বাসী ৰাইজে আপোনালোকেও লক্ষ্য কৰি আছে যে PCDR নামাকৰণেৰে তেওঁলোকৰ পাৰ্টিটো আছিল এটা সময়ত, নিৰ্বাচনত হাৰিল। ইয়াৰ পিছত কি কৰিলে? দলৰ নামটো বেয়া সলাইছে না নাই, পৰিৱৰ্তন কৰিলে না নাই, কি নাম দিলে? UPP। এই UPP নামাকৰণৰ মাজেদি তেওঁলোকে নিৰ্বাচনৰ প্ৰতিযোগিতা কৰিলে, তাতো হাৰিলে। নাম সেই UPPLৰ নাম UPPও বেয়া। ইয়াৰ কাৰণে কি কৰিলে? আকৌ তেওঁলোকে সলাই পেলাই UPPL বুলি দিলে। তো ইয়াৰ কাৰণে মই কৈছোঁ আগন্তুক নিৰ্বাচনত UPPLে এটাও চিট নাপায়। কি আৰু প্ৰমোদ বড়ো দুটাও চিটত একদম দুটা আসনত তেওঁ হাৰিব। এইটো হাৰাৰ পিছত UPPL দলে মুখিমুখি হৈ যাব, বিলীন হ'ব, নাইকিয়া হৈ যাব। তেতিয়া এটাই অপশ্যন থাকিব, হয় আমাৰ দলত আহি পেলাই মাৰ্চ হোৱা, নহয় আন বেলেগ ৰাজনৈতিক দলত তেওঁ গৈ পেলাই সোমাই থকা। সেই দুটাৰ এটাই হ'ব। কি বস্তু? কি বস্তু এইটো? কি বস্তু এইটো? আমাৰ কথাটো প্ৰমোদ বড়োই চিন্তা কৰি কোনো লাভ নাই। ই নিজৰ কাম কাজত ব্যস্ত হওক। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কোন, চন্দন ব্ৰহ্ম কোন, আমি প্ৰমোদ বড়ো কি বুজি পাব? ঠিক আছে। BJP ৰাজনৈতিক দলত বেলেগ দল সংগঠনৰ পৰা যোৱা, BPF আমাৰ ৰাজনৈতিক দলত বেলেগ ৰাজনৈতিক দলৰ পৰা অহা এইটো নতুন ঘটনা নহয়। তেনেকুৱা ৰাজনৈতিক দলবিলাকত গতানুগতিক এটা পৰিৱেশ চলি থাকে। তো গতিকে আমাৰ যে এতিয়াৰ দিনটোত যিটো আমি দেখিছোঁ BPF দলত বহুতো দল সংগঠনৰ পৰা সদায় যোগদান কৰিছে। আগতকৈ এইবাৰ BPFৰ শক্তি তথা মানে সমৰ্থন বহুত বেছি। এই কথাটো আপোনালোকে লক্ষ্য কৰিছে। এটা বিতৰ্ক চলি আছে, বিশ্বজিৎ দৈমাৰী BJPত যোগদান কৰিব, BPFৰ সভাত দেখিবলৈ পোৱা যোৱা নাই, আৰু কথাটো সঁচা নেকি? বিশ্বজিৎ দৈমাৰীৰ কথাটো এতিয়াও স্পষ্ট হোৱা নাই, তেওঁ কি কৰিব বিচাৰিছে। হয় BPFৰ মানে আমাৰ কাৰ্যসূচী মেল মিটিঙত তেওঁ অলপ মানে কম হৈছে, দেখা যাওক দুই এদিনত আমি তেখেতক মানে BPFৰ হৈ সক্ৰিয়ভাৱে তেনেকুৱা একো আমি কথা শুনা নাই। কোনোবা দলত যোৱা বিশ্বজিৎ দৈমাৰী নিজেও এতিয়ালৈকে একো কথা কোৱা নাই। ইয়াৰ কাৰণে তেওঁৰ পৰা একো কথা তেনেকুৱা ওলা নাই যেতিয়া, ইয়াৰ পিছৰ বিশ্লেষণটো এতিয়া কোনো প্ৰয়োজন নাই।